নমস্কাৰ। আজি আবৃত্তি প্ৰতিযোগিতাৰ গ শাখাৰ নিৰ্বাচিত কবিতাৰ শিৰোনাম বিপ্লৱী। কবি অমূল্য বৰুৱা। আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিৰে চকু। বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে সতেজ ভৰসা। গেলা দুৰ্গন্ধ অস্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু পংগু নৰকেন্দ্ৰিত দেহৰ দুৰ্ভোগ আমি। অন্তৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তি দিনে দিনে গংগা স্নান কৰি লভিছোঁ মুক্তি। আমি গঢ়িছোঁ নিজৰ ৰূপ, সমাজৰ বিশ্বমানৰ সুগভীৰ দৃঢ় সভ্যতা। আমাৰ সংস্কৃতিৰ নৱসান্য মন্দিৰ, বিশ্ব জনসভাত ৰুদ্ধ আত্মৰতি মৰণশীলতাৰ অন্ধকাৰাগাৰ গঢ়ি আমি নহওঁ নিঃশংক সুদূৰ। স্বৰ্গৰ কোনোবা নন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ। আমি মানুহ, জাগতিক পঞ্চভূতজাত আমাৰ দীপ্তিমান শৰীৰক লাগে নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ অল্ট্ৰাভায়োলেট ৰশ্মি, পুষ্টিসাধক অন্নৰ তৃপ্তিদায়ক ভৰা থাল। তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী। আমি যুগ পৰিস্থিতিৰ প্ৰতীক, বস্তু আৰু আদৰ্শৰ দ্বন্দ্বাত্মক গতি। সংগ্ৰাম লিপ্ত বিপ্লৱী। ধন্যবাদ। শ্যামলী বৰগোহাঁইলৈ ধন্যবাদ থাকিল। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিশ্বশিল্পী। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কবিতাটিৰ একাংশ। শিল্পী মই তিনিও কালৰ, অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা নানা আশা নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ। পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱীত। ধন্যবাদ। কৃষ্টি চেতিয়ালৈ ধন্যবাদ থাকিল। নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিশ্বশিল্পী। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কবিতাটিৰ একাংশ। শিল্পী মই তিনিও কালৰ, অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা নানা আশা নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ সমৃদ্ধি সৌন্দৰ্যৰ মহামহত্বৰ। পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱী। ধন্যবাদ। নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিশ্বশিল্পী। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কবিতাটিৰ একাংশ। শিল্পী মই তিনিও কালৰ, অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ। আদিতেই
যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টি হলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ জিনি মই শুনো ৰিঙি ৰিঙি বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সান্য সমৃদ্ধি সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱী ধন্যবাদ